प्रमोद बर' बिटिआर चुक्तिটো যদি आखरे आखरे पालन নহয় তেতিয়াহ'লে भाई बयखौबो गोसो गोथारै बरायग्रोनानै लानाय जाबाय। नोंथांमोना मिथिखादों नङा होनबा भिडिअ इन्ट्र'खौ नुनानै मानगोनां प्रमोद बर' सारनि बागै फंनैसो गोख्रों बाथ्रा बुंदों मानगोनां हाग्रामा महिलारि सारा। नोंथांमोना जोबजासिम नाय मा बाथ्रा बुंदों हाग्रामा महिलारि सारा आरो मानि थाखाय मानो बुंदों नोंथांमोना जोबजासिम नायबासो निश्चय बुजिगोन। बेनिखायनो जोबजासिम नाय आरो जायफोर चेनेलाव गोदान चेनेलखौ साबस्क्राइब खालामबानो जाबाय। जि सुक्तिखौ थांदों बे सुक्तिया जुदि आखरे आखरे पालन जायाबा आं नोंनि न' लांगोनायाव थांना सुइसाइड खालामहैगोन होननानै जाथि दानाया सोरनिबा बिगुरजों बुजिपाइছে बिटिआर चुক্তিটো যদি आखरे आखरे पालन নহয় তেতিয়াহ'লে प्रमोद बर'য়ে অসমৰ একজন মন্ত্ৰীৰ ঘৰত যাই পেলাই সুইচাইড কৰিম বুলি কৈছে জানে प्रमोद बर' बिटिआर चुক্তিটো যদি आखरे आखरे पालन নহয় তেতিয়াহ'লে प्रमोद बर'য়ে একজন মিনিষ্টাৰৰ ঘৰত চোতালত যাই পেলাই সুইচাইড কৰিব তাৰমানে 2025 এপ্ৰিল মাহত আজি 8 তাৰিখ না হয় না নহয় জানুৱাৰী 8 এই এপ্ৰিলৰ 8 তাৰিখত 5 বছৰ কমপ্লিট হয় प्रमोद बर' 5 বছৰ কমপ্লিট হয় এই কাৰণে কৈছো আমি प्रमोद बर'য়ে যিটো সুইচাইড কৰিব লগা তাৰিখ এইটো পৰিল এপ্ৰিল মাহত 9 তাৰিখত পৰিছিল 9 তাৰিখত গোলেইদों प्रमोद बर' না বুঝবাই 2025 এপ্ৰিল মাহত 9 তাৰিখত পৰিল আমি এই দিনটো শহীদ দিৱস হিচাপে পালন কৰিব লাগিব সবে একেলগে ডাঙৰ মানুহ না ডাঙৰ মানুহ মৰা সময়ত এইটো আমি যদি শহীদ দিৱস হিচাপে পালন নকৰে কি হ'ব ইমান ডাঙৰ মানুহ সুইচাইড কৰি মৰিব এনে থাকা যায় তো কথা সেইটোৱেই যেন হওক এতিয়া আমাৰ বিফেপ দলৰ ট্ৰাইনেল চেণ্ট্ৰেল কনফাৰেন্সটো অহা 20 আৰু 21 তাৰিখত হ'ব 20 তাৰিখত 20 আৰু 21 ইয়াত প্ৰত্যেকটা ব্লকৰ পৰা 100 জন আহিব আপোনালোকে সবে ডেলিগেট আহিব দিছে বোধ এইটো না দিছে না প্ৰত্যেকটা ব্লকৰ পৰা 100 জন আপোনালোকে ডেলিগেট হিচাপে আহিব তো এই মিটিঙত আমি কিছুমান এজেন্ডা আলোচনা কৰিম সেইবিলাক হ'ল যেনিবা আমি প্ৰত্যেকটা মিটিঙত আমি কৈ আছো যে মাটিৰ পাট্টা দিম বা আমি মাটিৰ পাট্টা দিয়াৰ কথা সেইবিলাক ভালকে আলোচনা কৰি পেলাই আমি সেই কনফাৰেন্সতে আমি আমাৰ CWC বা ডেলিগেটত আমি এইটো ডিচিশনত আনিব লাগিব কোৱাটো মই কৈ আছে মাটিৰ পাট্টা দিম এতিয়া আমি কি ভাবিছো সেই দিনা CWC বা ডেলিগেট হাউচত এই ডিচিশনটো দল হিচাপে গ্ৰহণ কৰিব লাগিব হয় না নহয় বিফেপ দলে 2025 এই বছৰত চৰকাৰ আহা পিছত মাটিৰ পাট্টা দিয়াৰ কামটো বিফেপ দল হিচাপেও দায়িত্ব লোৱা মানে ডিচিশন ল'ম কি আমি এটাতো বেয়া নহ'ব হয় না নহয় ডেলিগেটত আমি ল'ম CWCত আমি ল'ম চৰকাৰ অহাৰ লগে লগে যাতে আমি মাটিৰ পাট্টা দিয়াটো আমি আৰম্ভ কৰিব পাৰিম